আৰু এতিয়া আমি এঠাইলৈ ফুৰিব যাম। মোৰ লগত যাব বাবু, হেল্ল', আৰু যাব মাইনা, হাই গুড ডে, হাই হাই দিয়া। সেইদিনাখনে তাই কি দিয়ে, বাই বাই বোলে, বাই বাই দি দিয়ে। আৰু মানে এনেই আৰু বাহিৰৰ ফালে ফুৰিব যাম। ক'ত যাওঁ চাই থাকক লাষ্টলৈকে। আজি মানে গধূলিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ। এয়া মামী, মাইনা আৰু মই, লগত আছে বাবু, আমি গৈ আছোঁ। আমি এতিয়া স্মাৰ্ট বজাৰত আহিছোঁ। আহি পালোঁ। আমি চব স্মাৰ্ট বজাৰত আহি পালোঁ। আপুনি চাবই পাৰে। আমি এতিয়া এণ্টাৰ কৰিম। এতিয়া আমি ভিতৰত সোমাই দিম। মাইনাক শিৱানী বাই কণ্ট্ৰল কৰিব পৰা নাই। আমি এণ্টাৰ কৰি দিম। আপুনি চাব পাৰে ইয়াতে চিপছ, জুচ বুচ এইবিলাক আছে। এইফালে চক টাই ক'ত গৈ আছে। এইফালে গোটেই চিপছ টিপ আছে। আমি ওপৰত আহিলোঁ। আমি পুৰা কিবা কিবি ল'ম চাগে। আৰু বিশেষকৈ মোৰ পচন্দৰ বস্তু ইয়াতে নাপালোৱে, চ' আমি এইকাৰণে বেলেগ এখন মনত যাব লগা হ'ল। কি অ' এইটো চা বাবু, সেইটো চা, সেইটো ল, এইটো লাগিব। বাবুক মানে চব লগা হৈছে ইয়াতে আহি পেলাই। কি বস্তু, কি বস্তু? মোৰ হাতত মানি নাই দেই। Oh my God, মোৰ মেৰি বাস কি বাত নাহি হে। आओ आओ पहली फुर्सत में निकाल। কিমান বেগ আছে চাওক। আপোনালোকে ক'ৰবাত গ'লে ট্ৰেভেল কৰিবৰ কাৰণে ইয়াতে আহিব পাৰিব, থাকিবৰ কাৰণে। ইয়াতে আছে দিয়া, লিখাই আছে। নাই লিখা ইয়াতে। আমি মানে ইয়াতে আহিছিলোঁ এবাৰ, নিজা, মই, গলি, বাবু আৰু বাবুই ৰাস্তা পাৰ হৈ লওঁ। তাৰপিছত কথা পাতি আছোঁ। এক্সিডেণ্ট হ'ল। আপোনাক আৰু এটা কৈছোঁ, এনেকৈ বোলে এই ছোৱালীজনীয়ে ব্লগ বনাৰ ধৰক ৰাস্তা পাৰ হওঁতে উল্টিলে। A few moments later. মই আকৌ আজি ভিটোত আহি গ'লোঁ পুৰা, মানে তাত মানে ভাল কাপোৰ নাপালোঁ, চ' মানে আকৌ ভিটোলৈ আহি গ'লোঁ। আমাৰ বাবু এই তাই গ'ল। দাদা কি খবৰ? কালিতো এইবোৰ চায়ে গৈছোঁ, বাট মানে একো পচন্দ নাই। আজি যদি কিবা পচন্দ লাগে লৈ যাম। বাবু আৰু মই ওলাই দিলোঁ পুৰা। মিনিষ্টাৰ মোকো দে এক গুড দে, এক গুড দে।
এই দোকানখন মোৰ নহয়। দোকানখনৰ নাজাৰা দেখাই আছোঁ পৰা আৰু বাবুক মানে মই ক'লোঁ এবাৰ সেইখন দোকানত দেখাই লৈ আন মানে সেইফালে বহুত মানুহ আছিলে মই নগ'লোঁ এতিয়া আমাৰ আহিব দিলোঁ কেমেৰা ধৰিবই সি মানে কেমেৰা ধৰিবই নাজানিলে চ' পেন ক'ব দেই বাজাৰ হাউচ দেখিবলৈ ধাবা লিখিয়া লাগে। এইখনত পুৰা মানুহ বহুত হৈছে কিন্তু কণ্ট্ৰল কৰিব পৰা নাই আৰু হোটেল ইয়াতে মই আছোঁ ভাইটিৰ লগত ভাইটিৰখনত আৰু এইখন হৈছে এক চাহৰ দোকান এখন চাহ পিছে এটা গৰু ঠগুক পূৰা ফ্লেংকিছ দিবৰ কাৰণে কৈ আছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু আজিলৈ আহিছোঁ বাই বাই।